ৰাজ্যত পুনৰ হ'ব নেকি লকডাউন ৬,৬৪৬ জনলৈ বৃদ্ধি কৰোনা ৰোগীৰ সংখ্যা এই মুহূৰ্তত বিগ ব্ৰেকিং অহাকালিৰ পৰা পুনৰ হ'ব পাৰে ৰাজ্যত লকডাউন পুনৰ জনশূন্য হোৱাৰ সম্ভাৱনা আছে অসমৰ ৰাজপথ এই মুহূৰ্তত বিগ ব্ৰেকিং অহাকালিৰ পৰা পুনৰ হ'ব পাৰে ৰাজ্যত লকডাউনৰ ঘোষণা দৰ্শন নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ অহাকালিৰ পৰা হ'ব পাৰে ৰাজ্যত পুনৰবাৰ লকডাউন এই মুহূৰ্তত বিগ ব্ৰেকিং পুনৰ জনশূন্য হোৱাৰ সম্ভাৱনা আছে অসমৰ ৰাজপথ এই মুহূৰ্তত বিগ ব্ৰেকিং অহাকালিৰ পৰা পুনৰ হ'ব পাৰে ৰাজ্যত লকডাউনৰ ঘোষণা দৰ্শন নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ অহাকালিৰ পৰা হ'ব পাৰে ৰাজ্যত পুনৰবাৰ লকডাউন এই মুহূৰ্তত বিগ ব্ৰেকিং ৰাজ্যত পুনৰ হ'ব নেকি লকডাউন ৬,৬৪৬ জনলৈ বৃদ্ধি কৰোনা ৰোগীৰ সংখ্যা এই মুহূৰ্তত বিগ ব্ৰেকিং অহাকালিৰ পৰা পুনৰ হ'ব পাৰে ৰাজ্যত লকডাউন পুনৰ জনশূন্য হোৱাৰ সম্ভাৱনা আছে অসমৰ ৰাজপথ এই মুহূৰ্তত বিগ ব্ৰেকিং অহাকালিৰ পৰা পুনৰ হ'ব পাৰে ৰাজ্যত লকডাউনৰ ঘোষণা দৰ্শন নিউজৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ অহাকালিৰ পৰা হ'ব পাৰে ৰাজ্যত পুনৰবাৰ লকডাউন এই মুহূৰ্তত বিগ ব্ৰেকিং